হেল্ল' গাইছ, কি খবৰ? মই ভাবোঁ আপোনালোকে আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি পিঠা বনাব ওলাইছোঁ, তেল পিঠা। পিঠাটো মাৰি থৈ তিলৰ লাড়ু বনালে দেখাব নহ'লে এয়া ৰ'ব দেখুৱাইছোঁ গাইছ। তিলৰ লাড়ু এয়া বনাই আছিল। এয়া গাইছ তিলৰ লাড়ু হয় এয়া। হেল্ল' গাইছ, এয়া তেল পিঠা ভাজি আছে। এয়া যিহেতু অসমীয়া মানুহ, এয়া অসমীয়া নীতি নিয়ম মানিব লাগিব। এয়া পিঠা ভাজি আছে, এফালে দেখিছে গাইছ। এয়া এয়া পিঠা বনাই আছিল, এয়া দেখিছে। এয়া হেঁচা পিঠা বনাব আছে গাইছ। এয়া তেল পিঠাটো বনাই লৈছোঁ, এয়া তিলৰ লাড়ু বনালোঁ, এয়া দেখিছে। হেল্ল' গাইছ, এয়া পিঠা ভাজি হৈ গৈছে। কেনেকুৱা লাগিছে এটা খাই চাম ৰ'ব। এয়া নবৌ পিঠাটো খাই কেনেকুৱা লাগিছে? কেনেকুৱা? মজা নি? কেই নম্বৰ পাব লাগে পিঠাটো? আৰু বেছি কোৱা আকৌ। 10 নম্বৰমান পাব লাগে নি? 10 নম্বৰ পাব লাগে। এতিয়া গাইছ মই এটা খাই চাওঁ ব'লক। এয়া দেখিছে, লৈ লৈছোঁ। আৰু বহুত মজা লাগিছে। হেঁচা পিঠা বনোৱাটো খাম গাইছ। চাই থাকক ভিডিঅ'টো শেষলৈকে। হেল্ল' গাইছ, হেঁচা পিঠা বনাবৰ কাৰণে নাৰিকলটো পিহনাত মাৰি লৈছোঁ। আমাৰ ফালে হেঁচা পিঠা বুলি কয়, আপোনাৰ ফালে কি পিঠা বুলি কয় কমেণ্ট কৰি জনাব গাইছ। হেল্ল' গাইছ, এয়া পিঠা ভাজি আছে দেখিছে। এয়া গাইছ বনাই আছোঁ। জুইকা গাইছ হৈছে, এটা উলিয়াই লৈছে। আজি ভিডিঅ'টো গাইছ ইমান টাইম। যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।